हेलो गाइस আপোনালোকক আজি মই গাড়ীৰ মিউজিক সিস্টেমৰ বিষয়ে এটা ধাসু জানকাৰী দিব গৈছো তো ভিডিওটো গাইস শেষলৈকে চাই থাকিব স্কিপ নকৰাকে তো ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হৈছে গাড়ীখনৰ মিউজিক সিস্টেম কাম নকৰে ইনবিল্ট মিউজিক সিস্টেম লাগি আছে গাড়ী দেখিছে Hyundai Verna ঠিক আছে ইগনিশন অন কৰিছো মিউজিক সিস্টেমত কোনো ৰেসপন্স নাই এটো হৈছে পাৱাৰ সুইচ বাটন তো অন অফ কৰিছো চাওক ইয়াতে কাম নকৰে কেনেকৈ কাম কৰিব মিউজিক সিস্টেমত পাঙ্গা আছে সেই কাৰণে অন নহয় তো কেতিয়াবা অকলে যদি আপুনি গাড়ী চলাই থাকিলে আপোনাৰ কি হয় মিউজিক সিস্টেমটো যদি আপোনাৰ গান নবজা হৈ থাকে গান যদি আপুনি বজাব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ভাল নালাগে মুড নবনে আপুনি গাড়ী ড্ৰাইভ কৰোতে হয়তো আপুনি টোপনি যাব পাৰে ये बड़ी अच्छी बात कही आप তো যিয়ে নহওক এনেকুৱাটো চবৰে নহয় মই কৈছো আৰু কিছুমানকতো লাগে গাড়ীখনত বহিলে বেলেগ একো নহয় আগতে মিউজিক সিস্টেম লাগিব এহে ৰহা नहीं जाता বাকি যি গাড়ী ভাঙা চিঙা থাকো একো প্ৰব্লেম নাই এইখনটো ক'ব গ'লে নতুন গাড়ীয়ে তো যিয়ে নহওক গাড়ীখনত মিউজিক সিস্টেম কাম নকৰে কাৰণে কাষ্টমাৰে আমাক গাড়ীখন দি থৈ গৈছে যে মিউজিক সিস্টেমটো ভাইটি চেক কৰি দিয়া আৰু গান বজাব পৰা কৰি দিয়া মই গান শুনিব লাগে अभी मजा आएगा ना भिड़ो তো এতিয়া আমি মিউজিক সিস্টেমটো খুলি পেলাই দেখুৱাম ভিতৰত কি কাহিনী হৈ আছে মিউজিক সিস্টেমটো খোলাৰ আগতে আৰু এটা কাম কৰি আছো মানে ফিউজটো যোৱা থাকিব পাৰে না কেতিয়াবা হয় নহয় এনেকুৱা ফিউজ যোৱা থাকে ওয়্যাৰ কাটা থাকে নিগনি কাটি থৈ দিয়ে তো কাষ্টমাৰে ইমান দূৰ নাজানে নিজে টেকনিচিয়ান হ'লে হয় যদি জানিলে হয় তো নাজানে কাৰণে আমাক দি থৈ গৈছে তো আমাৰ কাম হৈছে আমি এতিয়া ষ্টেপ বাই ষ্টেপ চেক কৰিব লাগে তো গাইজ দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰো আৰু কৈ দিও গাইজ যদি মোৰ চেনেলটো আপুনি প্ৰথমবাৰৰ কাৰণে ভিডিও চাই আছে তো তেনেহ'লে গাইজ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন হিট কৰি ল'ব কাৰণ মই অটোমোবাইলৰ লগত ৰিলেটেড এনেকুৱা ভিডিও আপোনালোকৰ ওচৰলৈকে লৈ আহি থাকোঁ চিম্পলি এনেকৈ প্ৰেছ কৰিলে এই কভাৰখন ওলাই আহে তো ইয়াতে লিখা থাকিব অডিঅ' এটা আছে 10 নম্বৰ আৰু এটা আছে 20 নম্বৰ তো গাইজ দেখিছে এইটো হৈছে ইয়াৰে ফিউজৰ লোকেশ্যন তো প্ৰথমতে মই 10 নম্বৰ ফিউজটো ইয়াতে চেক কৰিম তো গাইজ দেখিছে ইয়াতে ফিউজ মই ঠিকে দেখা পাইছোঁ ফিউজত একো প্ৰব্লেম নাই নেক্সট 20 নম্বৰ ফিউজটো এবাৰ চেক কৰি লওঁ এতিয়া 20 নম্বৰটো এবাৰ চেক কৰিম এইটো হৈছে 20 নম্বৰ ফিউজ এইটো এবাৰ চেক কৰি লওঁ চালে ফিউজ ঠিকে আছে ফিউজ বৰ্ডৰ কভাৰখন য'ত যেনেকৈ আছিলে তেনেকৈ ইয়াতে লগাই থৈ দিওঁ যি গতিকে এইখনৰ কোনো আমাৰ কাম নাই ইয়াতে চব অল অ'কে ফিউজ ঠিকে আছে ফিউজৰ পৰা কাৰেণ্ট যাব লাগে গৈ আছে ইগনিশ্যন অন অফ কৰিলে কাৰেণ্ট যাব লাগে সেইটোও যাই আছে সেইটো কাৰণে প্ৰব্লেম নাই এতিয়া মেইন আমি ফল্টলৈকে যাম ক'ত যাম মিউজিক সিস্টেম চেক কৰিব লাগিব কি প্ৰব্লেম হৈ আছে তো তাৰ কাৰণে আমি কি কৰিব লাগিব মিউজিক সিস্টেমটো খুলিব লাগিব তো মই মিউজিক সিস্টেমটো খুলি লওঁ তেতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ইয়াৰ পৰা এনেকৈ কভাৰখন যিখন এচি ভেন্টিলেশ্যনৰ যিখন কভাৰ আছে এচি ফেন থকা তো এই কভাৰখন ওলোৱাৰ পিছত ইয়াতে 3টা কানেক্টৰ আছে এই 3টা কানেক্টৰ ইয়াৰ পৰা মই ডিছকানেক্ট কৰি দিব লাগিব 3টা কানেক্টৰে ডিছকানেক্ট কৰি দিছোঁ তো এই পেনেলখন মোৰ কমপ্লিট বাহিৰত ওলাই গ'ল তো इसको यहाँ पे रख दिया এতিয়া চাওক গাইজ কি হৈ আছে কভাৰখন খোলাৰ পিছত দেখিলোঁ ইয়াতে 4টা স্ক্ৰু থাকিব লাগে মিউজিক সিস্টেমটোক ধৰি ৰাখৰ কাৰণে এই মিউজিক সিস্টেমটো ইয়াতে ধৰি ৰাখিবৰ কাৰণে 4টা স্ক্ৰু থাকে তো এই 4টাৰ এটা স্ক্ৰু নাই ইয়াতে এটা থাকে লোকেশ্যন এইটো এটা বাকি ইপিনে আছে এই দুটা মিউজিক সিস্টেমটো এনেকৈ টানিলে এটা ওলাই আহিব এইটো চাওক মিউজিক সিস্টেমৰ ভিতৰটো দুটা কানেক্টৰ থাকিব লাগে দুইটাই লাগি আছে ইয়াতে ঠিকে আছে একো প্ৰব্লেম নাই এতিয়া চাব লাগে ওয়েৰিঙত আমাৰ ইগনিশ্যন মানে ফিউজ বৰ্ডৰ পৰা এইখন ফিউজ বৰ্ডৰ পৰা ইগনিশ্যন হৈ পেলাই ইয়ালৈকে কাৰেণ্ট আহি আছে না মানে 12 ভোল্ট আহিব লাগে তো 12 ভোল্ট আহি আছে না সেইটো প্ৰথমতে চেক কৰি লওঁ ইগনিশ্যনটো অন কৰি ল'লোঁ এতিয়া মোৰ ইয়াতে কাৰেণ্ট আহি আছে নাই মই চাব লাগিব ইয়াতে কাৰেণ্ট আহি আছে নাই মই চাব লাগিব ফাৰ্ষ্ট মই দেখিছে গাইজ টাচ কৰিছোঁ কাৰেণ্ট আহি আছে এইটো কাৰেণ্ট আহি আছে যিয়ে নহওক ইয়াতে কাৰেণ্ট আহি আছে যেতিয়া মিউজিক সিস্টেমটোত আমাৰ মানে মিউজিক সিস্টেম অন হ'ব লাগিছিলে আমাৰ মিউজিক সিস্টেমটো অন হোৱা নাই কি কাৰণত অন হোৱা নাই ইয়াতেতো কাৰেণ্ট আহি আছে ইয়াতে কাৰেণ্ট চেক কৰিলোঁ দুইটাতে কাৰেণ্ট আহি আছে 12 ভোল্ট ইয়াতেও আহি আছে দুইটাতে 12 ভোল্ট আহি আছে কিন্তু মিউজিক সিস্টেম কিয় অন হোৱা নাই সেইটো এবাৰ চাই লওঁ আমাৰতো কাম নহয় এইবিলাক আমাৰ কাম হৈছে মেকানিকেল তো মিউজিক সিস্টেমটো এবাৰ চেক কৰি চাব বিচাৰিছোঁ যেতিয়া এবাৰ খুলি পেলাই ভাবিলোঁ ভিডিঅ' বনাই দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আচলতে এনেকুৱা কি প্ৰব্লেম হয় মিউজিক সিস্টেমৰ ভিতৰত এনেকুৱা কি প্ৰব্লেম হয় য'ত নেকি চব ঠিকে থাকে কাৰেণ্ট আহি থাকে ফিউজ ঠিকে থাকে ইগনিশ্যন অন কৰিলে কাৰেণ্ট পাব লাগে মিউজিক সিস্টেম অন নহয় কিয় অন নহয় সেইখিনি বস্তুৱে মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাওঁ বুলি পেলাই মই ভিডিঅ'টো বনালোঁ এইখনেই হৈছে
সেইখন গাড়ী যিখনৰ আমি মিউজিক চিষ্টেমটো খুলিছোঁ। তো দেৰি নকৰোঁ, চিধা মিউজিক চিষ্টেমটো লৈ যাওঁ আৰু খুলি পেলাই চাওঁ আচলতে কি হৈ আছে মিউজিক চিষ্টেমৰ ভিতৰত। ভাই চাব ইয়াৰ ভিতৰত কি হৈছে চাব, দেখুৱাই আছোঁ ক্লিয়াৰকৈ দেখুৱাওঁ। তো এই দেখিছে ইয়াৰ ভিতৰৰ কাহিনীবিলাক চাওক কি হৈ আছে। কেমেৰাত কিমান ভালকৈ ক্লিয়াৰকৈ গম পাইছে মই গম নাপাম। চাওক যিমানখিনি সম্ভৱ হয় মই দেখুৱাইছোঁ। চাওক ইয়াৰ ভিতৰত এইবিলাক দেখিছে ৰাষ্টিং, চাইছে এইবিলাক হৈছে ৰাষ্টিং। ভিতৰৰ পেনেলবিলাক কেনেকুৱা হৈছে চাওক, দেখিছে ৰিজাল্ট চাওক। সেইটো চাওক কি হৈ আছে। তো কমপ্লিট এনেকুৱা হৈছে। তো এইটো আৰু একো জানিব লগা নাই, ইয়াৰে ভিতৰত পানী সোমাইছে, পানী সোমাই পেলাই এনেকুৱা হৈছে ভিতৰত। আৰু চাওক যিমানবিলাক ইয়াতে ভিতৰত IC দিয়া আছে, যি বস্তু ইয়াতে কণ্ট্ৰলৰ মডিউলৰ যিবিলাক বস্তু লগোৱা আছে গোটেই চব এইবিলাক মামৰ লাগি গৈছে। তো ৰিজাল্ট এইটোৱে, গাড়ীখন হয়তো পানীত ডুবিছে, নহয়তো মিউজিক চিষ্টেমে বহুত বেয়াকৈ পানী পাইছে, যাৰ ফলত নেকি এনেকুৱা হৈছে। দেখুৱাম বুলি পেলাই মই ভিডিঅ' বনাইছিলোঁ। তো ৰিজাল্ট দেখিলোঁ, এই চাওক এইবিলাক কি ওলাই গৈছে মিউজিক চিষ্টেমৰ পৰা, সেইটো মই দেখিয়ে পোৱা নাছিলোঁ। কি বস্তু, এক ছেকেণ্ড ভালকৈ দেখুৱাই লওঁ আপোনালোকক। এই মিউজিক চিষ্টেমটো এতিয়া এই গাড়ীখনত একো কামত নাহিব। কিমান কামত নাহিব, কাৰণ ভিতৰত যিবিলাক বস্তু আছিলে চবটো জ্বলিয়ে গ'ল। ইয়াতে আৰু একো ৰিপেয়াৰিং কৰিব লগা নাই। এইটো ৰিপেয়াৰিং কৰিও এইটো ছাকচেছ হ'ব নোৱাৰে। তো তাতকৈ বেষ্ট হ'ব ছেকেণ্ড হেণ্ড বা নতুন কিনি লৈ আহা, কিনি আনি পেলাই ইয়াতে ফিটিং কৰি দিলে হৈ গ'ল। এতিয়া আমাৰ কথা আছিলে, আমাৰ কাম আছিলে কি আমি বস্তুটো ডায়েগনিজ কৰিব লাগে যে কিয় গাড়ীখনত মিউজিক চিষ্টেমটো কাম কৰা নাই। তো গাইজ দেখুৱালোৱে মই গোটেইখিনি বস্তু ভিডিঅ'টোত আপোনালোকক দাঙি ধৰিছোঁ। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলৰ পৰা প্ৰথমবাৰ কাৰণে ভিডিঅ' চাই আছে তেতিয়াহ'লে গাইজ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন হিট কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈকে লৈ আহি থাকোঁ। তো আজিৰ কাৰণে মই বিদায় লৈছোঁ। লগ পাম এনেকুৱা এটা ভাল ভিডিঅ'ৰ হৈছে, তেতিয়ালৈকে বাই।